তেনেকুৱা হাঁহি থেৰাপি মাজে মাজে মই অসমৰ বহুবিলাক মুলুকলৈ ফুৰিবলৈ যাওঁ, তেতিয়া মই এনেধৰণৰ হাঁহি মাৰোঁ। সকলোৱে হাঁহি থাকিলে আমাৰ শৰীৰত যিবিলাক বেমাৰ আজাৰ আছে সেইখিনি নাইকিয়া হয়। এতেকে পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই অকণমান থাকোঁতে, সৰু থাকোঁতে, দ্বিতীয়মান শ্ৰেণীত পঢ়ি থাকোঁতে মই এখন নাটক কৰিছিলোঁ, শোণিতকুঁৱৰীৰ কুজিবুৰীৰ ৰোলটো কৰিছিলোঁ, কুজিবুৰীৰ চৰিত্ৰটো কৰিছিলোঁ। মোৰ আই মাতৃয়ে আইতাই বোৱা মুগাৰ ৰিহাখন গাত মেৰিয়াই দিছিলে আৰু মই শোৱা গাৰুটো পিছফালে কোচ কৰি দিছিলে আৰু মোৰ চুলিখিনি বগা কৰি দিছিলে পাউডাৰেৰে। আৰু আমাৰ দিনত লিপষ্টিক ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। এতেকে চচি মালতী বুলি ইমান কণমান এটা টেমা আছিল, সেই টেমাটোৰ পৰা ঘুকটি উলিয়াই উঠত এইবিলাক কিৰিঙাই তামোলৰ দাগ, পিকৰ দাগ কৰি দিছিলে আৰু এডাল লাখুটি দি স্কুললৈ লৈ গৈছিলে। মই হেনো বুঢ়ী, মই হেনো বুঢ়ী, উজুতিতে উৰাও ডেকা তিনি কুৰি। মই হেনো বুঢ়ী, মই হেনো বুঢ়ী, উজুতিতে উৰাও ডেকা তিনি কুৰি। বোলো পিলিঙা পিলিঙি কঁকাল ঘূৰাই ঘূৰাই নাচ। মই হেনো বুঢ়ী, মই হেনো বুঢ়ী, উজুতিতে উৰাও ডেকা তিনি কুৰি। বোলো পিলিঙা পিলিঙি কঁকাল ঘূৰাই ঘূৰাই নাচ। এয়া মোৰ প্ৰথম দ্বিতীয়মান শ্ৰেণীত পঢ়ি থাকোঁতে কৰা অভিনয়। তাৰপিছত তেজপুৰ বাণ ৰংগমঞ্চত এখন নাটক কৰিলোঁ, যিখন নাটক কলাগুৰু বিষ্ণুৰাভাদেও, নটসূৰ্য ফণী শৰ্মাদেউ আৰু নিপনদাৰ দেউতাক চন্দ্ৰধৰ গোস্বামীদেউৰ সৈতে অভিনয় কৰাৰ সৌভাগ্য হৈছিল। বাণ থিয়েটাৰত অষ্টমী নিশা নৱমী নিশা আমি অভিনয় কৰিছিলোঁ। সেই নাটকখন আছিল ভোগজৰা নাটক। সেই ভোগজৰা নাটকত মই প্ৰথমতে দেওধানী, মোৰ চুলিকোছা খুব দীঘল আছিল কাৰণে দেওধানী দিবলৈ লৈ আনিলে আৰু তাৰপিছত মই সেই তাৰ মাজত থকা যিখিনি সংলাপ আছিল সেইখিনি মই খুব স্পষ্টকৈ আৰু ডাঙৰকৈ ক'ব পৰা মোক প্ৰমোচন দিলে ৰূপা পাগলীলৈ। সেই ৰূপা পাগলীৰ অভিনয় মই আপোনালোকক অকণমান শুনাইছোঁ। হওক। ধনে জনে উভয় নদী হ'ব, ধনৰ ওপৰত ধনগুলৈয়ে বাস ল'ব, দক দককৈ জ্বলি ধনগুলৈ জুয়ে আকাশে বতাহে নাচি ফুৰিব। এয়া আছিল মোৰ জীৱনৰ যিখন পূৰ্ণাংগ নাটক বাণ থিয়েটাৰত কৰিছিলোঁ। আৰু এখন নাটক, যিখন নাটক মই ইয়াত চিনেমা হল বন্ধ কৰি উপপথ নাটক বুলি কৰিছিলোঁ এখন। আৰু প্ৰয়াত নাট্যকাৰ প্ৰফুল্ল বৰা ডাঙৰীয়া আছিল। সংগীত নাটকম বুলি এটা অনুষ্ঠান, তাৰ পৰা আহিছিলোঁ আমি ইয়াত নাটক কৰিবলৈ। তেতিয়া নাটকৰ কাৰণে ইমান মঞ্চ নাছিলে, গতিকে চিনেমা হলটোতে কি কৰিছিলে, চিনেমা বন্ধ কৰি তাত মই নাটক কৰিছিলোঁ। তাত আমি নাটক কৰিছিলোঁ আৰু সেই নাটকত দেখিছ বানপানী, তহঁত কোনেও বানপানী দেখা নাই। হেৰৌ বানপানী আহে বাৰিষা আৰু তহঁতৰ দৰে মানুহবিলাক যাওঁ উৰা জাহাজত উঠি, মটৰ গাড়ীত উঠি। হেৰৌ তহঁতে আকৌ
কানি দেখিবি কেনেকৈ শুনিছ চাগে তাকেই ক মোৰ এটা ল'ৰাৰ নাম আছিল ৰতন এজনী ছোৱালীৰ নাম আছিল গৌৰী মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো ৰতন গৌৰী মোৰ সেই বোৱাৰীজনীয়ে কটনো চিঞৰিলে আই মোক ধৰক আই মোক ধৰক আই মোক সকলোবিলাক উঠি গ'ল গিৰিহঁত মোৰ নাতি বোৱাৰী সকলোবিলাক বানপানীত উঠি গ'ল লালাক পুঞ্জিবলৈ মই আজিও জীয়াই আছো কি কৰিম আলিবাটৰ দাঁতিত বহি আছো এনেকুৱাতে এজন ডাঙৰ মানুহে আহি মোক সেই পাগলী বুলি ভাবি তেজপুৰ পগলা ফাটকত সোমোৱাই থ'লে তাত থাকিতো ভালেই পাইছিলোঁ কাম কৰিছিলোঁ শুইছিলোঁ কি হ'ব কিন্তু কোনোবা এজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ ঠেলি পঠিয়ালে কি কৰিম 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিল উপায় নাপাই মই কানি কৰি ভাও জুৰিলোঁ